আজি 10 মিনিটতে ওলালোঁ। ক'ত গৈছোঁ গম পায়নে? একদম এক্সাইটেড হৈ আছোঁ। ছোৱালী মানুহৰ ওলাওঁতে আধা ঘণ্টা প্ৰায় লাগেই। আজি একদম 10 মিনিটতে হৈ গ'ল। একো মেকআপ চেকআপ কৰাই নহ'ল, এনেও নকৰোঁৱে বাৰু। আৰু এয়া আমাৰ নাচনীজনী নাচি নাচি গৈ আছে। গোটেই ৰাস্তাটো এতিয়া এনেকৈ গৈ থাকিব, গান বাজিলে নাচিয়ে থাকে। আৰু এয়া চুনু, এইফালে মুনু আকৌ চৰ্দি হৈছে, নাক মুচি মুচি গৈ আছে। ফাইনেলি এতিয়া পালোহি। ক'ত আহিছোঁ গম পায়নে? আমি চিনেমা চাব আহিছোঁ তিনিচুকীয়া ৰংঘৰত। বিদুৰ ভাই, তাৰপাছতে ইয়াত টিকেট কাটিব গৈছোঁ। খৰধৰকৈ ওলাই আহিলোঁ হয়, কিন্তু ট্ৰেফিকৰ কাৰণে অকণমান দেৰি হৈ গ'ল। 20 মিনিটমান এতিয়া হৈয়ে গ'ল। সেইকাৰণে এতিয়া 2.5 ঘণ্টা 3 ঘণ্টা ৰখিব লাগিব। তাৰপাছত এতিয়া সময়খিনিনো কি কৰিম, বেটিকে অকণমান দেখুৱাই আনোগৈ ডক্টৰৰ ঘৰত। ভাত চাত খাব মনেই নকৰে, একো নাখায়। এয়া চেম্বাৰ পালোহি, বেটিৰ সমনীয়া এজনী লগ পাইছোঁ। চাওকচোন দুইজনীয়ে কেনেকৈ কথা পাতিছে। আমাৰজনীয়ে আকৌ মাৰিবলৈ হাতহে দাঙিছে। এতিয়া ৰাস্তাতে দহি ফুচকা খাই ল'লোঁ। তাৰপাছত এতিয়া আহি গ'লোঁ বিশালত। এনেই সময়খিনিনো কেনেকৈ পাৰ কৰোঁ, সেইকাৰণে অলপ বজাৰ সমাৰকৈ কৰোঁ। আমাৰ বেটি আকৌ নিজে নিজে বস্তু চাইছে দেই, দাঙি ল'বই নিদিয়ে, নিজে নিজে গৈছে অকলে। তাৰপাছত এয়া বেগ এটা ল'লে, বেগটো এৰিয়ে নিদিয়ে, এইটোৱে লাগেই বোলে, টানি টানি লৈ লৈছে। এতিয়া বজাৰ কৰাও হৈ গ'ল আৰু টাইমো হৈ গ'ল, 6:30 বাজিলে। 7টাৰ পৰা শ্ব' হৈ যাব। এতিয়া যাওঁ আৰু, পালোহি ইয়াত। মানুহ ইমান হৈছিলে চাওকচোন। এতিয়া হলত বহিলোহি, মাক জীয়েক দুইজনীয়ে পপকৰ্ণ খাই আছোঁ। পপকৰ্ণ নাখালে দেখোন চিনেমা চাই মজাই নালাগে হয়। চিনেমা শেষ হৈ গ'ল, এতিয়া ছোৱালীও শুলে, ঘৰলৈ যাওঁ। বহুত ভাল লাগিল আজি চাই। হলত মই আগতে কেতিয়াও চাই পোৱা নাই, এবাৰে প্ৰথম। আজিলৈ বাই বাই।